ক্ৰমাৎ সুস্থ হৈ উঠিছে হৰিকৃষ্ণ মহন্ত আতা। আজি ৰাতিপুৱা 8:30 বজাত BTCC প্ৰমোদ বড়ো ডাঙৰীয়াই শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰ বৰঙাজুলিত উপস্থিত হৈ হৰিকৃষ্ণ আতাৰ শাৰীৰিক সুস্থতাৰ বুজ লৈ তেওঁ আতাৰ ওচৰলৈ গৈ তেখেতে আতাৰ চৰণত সেৱা জনায়। আতাও হৰ্ষ উল্লাসিতভাৱে তেখেতক আশীৰ্বাদ প্ৰদান কৰে। আজি তেখেতৰ সুস্থতাত সমগ্ৰ অসমবাসীয়ে সুখ প্ৰকাশ কৰিছে। লগতে BTC চিফে তেখেতৰ এই সুস্থ অৱস্থা দেখি আনন্দত আপ্লুত হৈছে। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু প্ৰতীকস্বৰূপে হৰিকৃষ্ণ মহন্ত আতাও তেখেতে এখন আৰণাইৰে সম্বৰ্ধনা জনাই দুহাত তুলি আশীৰ্বাদ প্ৰদান কৰে। হৰিকৃষ্ণ মহন্ত আতাৰ গুণশৈলীয়ে সহজতে সকলোকে আপ্লুত কৰা এক ব্যক্তিত্বৰে উজ্জীৱিত তেওঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ শাৰীৰিক সুস্থতাৰ বুজ লৈ তেখেতৰ সকলো ধৰণৰ সুবিধা অসুবিধাত তেখেতে সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেখেতৰ উপস্থিতিত আজি বৰঙাজুলি সত্ৰত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। BTCC প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে আজি আহি ইয়াত উপস্থিত হৈ আতাৰ শাৰীৰিক সুস্থতাৰ বুজ ল'লে এয়া সঁচাকৈ প্ৰশংসনীয়। প্ৰমোদ বড়ো ডাঙৰীয়াই হৰিকৃষ্ণ মহন্ত আতাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ মাজত সদায় থিয় দিছে আৰু অনাগত দিনতো থিয় দিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে আশা ব্যক্ত কৰিছে। লগতে তেখেতৰ ৰাজনৈতিক ভৱিষ্যত আৰু আগুৱান হওক তাকো কামনা কৰিছে। হৰিকৃষ্ণ মহন্ত আতাৰ চৰণ সেৱা কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই আশীষ ধন্য লাভ কৰা বুলি ব্যক্ত কৰাৰ লগতে তেখেতে হৰিকৃষ্ণ মহন্ত আতাৰ শাৰীৰিক সুস্থতাৰ হেতু পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰে। হৰিকৃষ্ণ মহন্ত আতা শীঘ্ৰে সুস্থ হৈ উঠক, এয়া সকলোৰে কাম্য। এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিমানখিনি সহায় সহযোগ কৰিব পাৰে তেখেতে কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই স্বাগতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে তেখেতে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ প্ৰতি সহানুভূতি জনাব বুলি আমি আশাবাদী।